মানৱী চুঙি মাউতৰ অনুভৱৰ কবিতা বিধাতালৈ চিঠি পাঠ মানস প্ৰতিম শইকীয়া। লিখিব পৰা হ'লে মই বিধাতালৈ এখনি চিঠি লিখিলোহেঁতেন, তোমাক মোলৈ দিয়ে যেন লিখি। মোৰ কপালৰ সকলো বিৰহী বেদনাবোৰ মচি দিয়ে যেন মোৰ উকা কপালত শোককণ সিঁচি। হে বিধাতা, নেদেখা নেকি মোৰ হিয়াখন তুমি? মোৰ হিয়াৰ মাজত কোন চাবা এবাৰ চকু মেলি তুমি? মোৰ এই হিয়াৰ মিনতি পাবা জানো তুমি শুনি? লিখিবানে তুমি তেওঁক মোৰ কপালত মোলৈ বুলি? হে বিধাতা, তুমি পূৰাবানে মোৰ মনৰ এটি আশা? বিধাতা, নুবুজিবা তুমি মোৰ এই জীৱনৰ দুখৰ ভাষা। অহা জন্মতে পূৰাবা তুমি মোৰ এই অপূৰ্ণ আশা।